নমস্কাৰ বন্ধুসকল, আজি কথা পাতিম আপুনি আমাজন একাউণ্টত নিজৰ এড্ৰেছ কেনেকৈ দিব, ক'ত আপোনাক বস্তুটো ডেলিভাৰী কৰিব, ডেলিভাৰী এড্ৰেছটো আপুনি কেনেকৈ ইয়াতে এড কৰিব। তো ফ্ৰেণ্ডছ, মই মিজানুৰ ৰহমান এই ভিডিঅ'টো আপোনালোকৰ সন্মুখত ষ্টাৰ্ট কৰিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে আমাজনত ক্লিক কৰিব। আমাজনত ক্লিক কৰাৰ লগে লগে তাৰপিছত আপুনি ওপৰত তিনিটা ডট দেখিছে, তাত ক্লিক কৰিব। তাৰপিছত আপুনি তলফালে আহি দেখিছে ইউৰ একাউণ্ট লিখা আছে। ফ্ৰেণ্ডছ, আপুনি ইউৰ একাউণ্টত ক্লিক কৰিব। ইউৰ একাউণ্টত ক্লিক কৰি দিয়াৰ লগে লগে ইউৰ এড্ৰেছ আপোনাৰ সন্মুখত লিখা আছে। ইউৰ এড্ৰেছত মই ক্লিক কৰিছোঁ। ইয়াতে লিখা আছে এড এ নিউ এড্ৰেছ। তো আপুনি নিউ এড্ৰেছত ক্লিক কৰি দিব। তাৰপিছত ওপৰত লিখা আছে ইণ্ডিয়া। ফ্ৰেণ্ডছ, আমি ইণ্ডিয়াৰ হয়, তো মই নাম, মোবাইল নম্বৰ, পিকআপ কোড গোটেইখিনি লিখি আপোনাক দেখুৱাইছোঁ। ফ্ৰেণ্ডছ, আপুনি এনেকৈ মই লিখিছোঁ, নাম লিখিব, আপুনি মোবাইল নম্বৰ লিখিব, পিনক'ড লিখিব, আপোনাৰ এৰিয়াৰ ডিটেইলছটো লিখিব, হাউচ নম্বৰ লিখিছোঁ, ভিলেজ পোষ্ট অফিচ লিখি দিছোঁ। ফ্ৰেণ্ডছ, নেয়াৰ বৰ্ণি LP স্কুল, নিজ হাজো, আছাম, এই দুটা বাই ডিফল্ট লৈ লৈছে। ফ্ৰেণ্ডছ, তাৰপিছত আপোনাৰ তলত লিখিছে এড্ৰেছ টাইপটো কিহৰ এড্ৰেছ। আপুনি ইয়াতে এৰ'টোত ক্লিক কৰিব। যদি হোম এড্ৰেছ হয় তো 7টাৰ পৰা 9টালৈ আপোনাৰ ডেলিভাৰী কৰিব পাৰিব, আৰু যদি অফিচ বা কমাৰ্চিয়েল হয় তেতিয়াহ'লে আপোনাৰ টাইম টেবুল থাকিব। তো আমাৰ হোম হয়, তো হোম দি দিছোঁ। ফ্ৰেণ্ডছ, তাৰপিছত আপুনি ইয়াতে এড এড্ৰেছত ক্লিক কৰি দিব। এড এড্ৰেছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এড্ৰেছটো অলৰেডি ছেভ হৈ গ'ল। ফ্ৰেণ্ডছ, তো যেতিয়া আপুনি যিকোনো বস্তু ক্ৰয় কৰিব, ইয়াৰ পৰা অৰ্ডাৰ কৰিব, তো তেতিয়াই আপুনি এড্ৰেছ আৰু লিখিব নালাগে। ফ্ৰেণ্ডছ, ঠিক আছে। নেক্সট ভিডিঅ'টোত আকৌ লগ পাওঁ। আপুনি দেখিছে এড্ৰেছ কেনেকুৱাকৈ ছেভ কৰে, এই ভিডিঅ'টোৰ যোগেদি আপুনি শিকি গৈছে। ফ্ৰেণ্ডছ, অল দ্য বেষ্ট।